এই নেপালপাড়াত গোসাইগাঁৱৰ বড়ো সাহিত্য সভাৰ ডিষ্ট্ৰিক্ট কমিটিৰ কাৰ্যালয় আধাৰশিলা স্থাপন কৰা হৈছে। আমাৰ তামোলপুৰত বড়ো সাহিত্য সভা হোৱা সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে বিভিন্ন অঞ্চলত বড়ো সাহিত্য সভাৰ অফিচ নিৰ্মাণ কৰিব। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ অফিচ নিৰ্মাণৰ কাৰণে ফাণ্ড দিয়া হৈছে। এই ফাণ্ডটো লাহে লাহে আহি আছে। আমাৰ BTCত যিখিনি ডিষ্ট্ৰিক্ট আছে, আমাৰ সাব ডিভিজনটো এটা ডিষ্ট্ৰিক্ট হিচাপে বড়ো সাহিত্য সভাই ধৰে। চ' ইয়াত 10টা আছে। এই 10টা সাব ডিভিজনৰ ভিতৰত 6খন সাব ডিভিজনত আমি এই বছৰ কাউন্সিলৰ পৰা 50 লাখ কৰি টকা দিয়া হৈছে আৰু ইয়াৰে আজি আধাৰশিলা ইয়াত স্থাপন কৰিছোঁ। বড়ো সাহিত্য সভা 1952ৰ পৰা বড়ো ভাষা উত্তৰণৰ কাৰণে, বড়ো সংস্কৃতিটো পৃথিৱীৰ বুকুত প্ৰচাৰ কৰাৰ কাৰণে আৰু বড়ো পৰিচয় অস্তিত্বটো সদায় প্ৰিজাৰ্ভ কৰাৰ কাৰণে বহুতখিনি কাম কৰি আহিছে। আৰু বড়ো সাহিত্য সভাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে এইটো অৱস্থালৈ আহিব পাৰিছে। সেইকাৰণে বড়ো সাহিত্য সভাৰ কাৰ্যালয়টো অত্যন্ত দৰকাৰ। সেইকাৰণে আমি ভাবিছোঁ যে 50 লাখ টকাত তেখেতসকলৰ কাৰ্যালয় নিৰ্মাণ কাম আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 50 লাখ টকা আহি আছে, তেতিয়া 1 কোটি টকাত তেখেতসকলৰ যিটো কাৰ্যালয় সেইটো বহুত ভাল হ'ব।